ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেলটো লগতে তাত থকা বেল আইকনটো দবাই দিয়ক যাতে আমাৰ আহিব লগা আকৌ নতুন নতুন ভিডিঅ'বোৰ পায়। হেল্ল' ফ্ৰেণ্ডছ, আজি মই ৰন্টু শইকীয়াই আপোনালোকৰ আগত লৈ আহিছোঁ ৰঙিয়াৰ এক তথা অসমৰ এক ডাঙৰ ইতিহাস আপোনালোকৰ আগলৈ। নমস্কাৰ বন্ধুসকল, আজি আমি উপস্থিত হৈছোঁহি ৰঙিয়াৰ কাষতে লাগি থকা আৰিমত্ত বৌদ্ধগড়ৰ ওচৰত। ৰঙিয়া চহৰৰ পৰা ৰঙিয়া ভূটান পথেৰে প্ৰায় 2 কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পিছত অৰ্ধ আকাৰৰ আৰু অৰ্ধ ডিম্বাকৃতিৰ এই আৰিমত্ত গড় বা বৌদ্ধ গড়টো দেখিবলৈ পোৱা যায়। ৰঙিয়া মহকুমাৰ অন্তৰ্গত পাণ্ডুৰী আৰু কাৱৰবাহা মৌজাৰ মুঠ 12খন গাঁৱৰ মুঠ 28,960 বিঘা 1 কঠা সল্ললেচা মাটি আগুৰি আছে এই গড়টোৱে। আৰিমত্ত গড়ৰ চাৰিসীমা হ'ল পূবে ৰঙিয়া চহৰ আৰু পশ্চিমে হ'ল জামতোলা আৰু উত্তৰে হ'ল তৰুণী আৰু দক্ষিণে গুৰগুচি তথা পশ্চিম সিতাৰা। গড়টোৰ পূবৰ পৰা পশ্চিমলৈ লগতে উত্তৰৰ পৰা দক্ষিণলৈ ব্যৱধান 4 মাইলকৈ। পূবৰ পৰা পশ্চিমলৈ 4 মাইল, উত্তৰৰ পৰা দক্ষিণলৈ 4 মাইল হয়। প্ৰথমতে দ্বাদশ শতিকাৰ কামৰূপৰ ৰজা বৌদ্ধদেৱৰ দ্বাৰা নিৰ্মিত বুলি এক জনশ্ৰুতি আছে যদিও ইয়াৰ পৰৱৰ্তী কালত চতুৰ্দশ শতিকাৰ কামৰূপ কমতাৰ ৰজা আৰিমত্তৰ দ্বাৰাও এই গড়টো পুনৰ নিৰ্মাণ হোৱা বুলি কোৱা হয় বহুকেইখন বুৰঞ্জীবিয়ে দাবী কৰে। এই গড়টো 1897 খ্ৰীষ্টাব্দত বৰ ভূমিকম্পত বহুখিনি ঠাইত জয়ী হৈ যায় যদিও এতিয়াও ঠায়ে ঠায়ে ই প্ৰায় 20 পৰা 30 ফুট মানলৈকে ওখ হৈ আছে। জানিবলৈ পোৱা মতে ৰাইজৰ মুখত এই গড়টোৰ ভিতৰত আজিলৈকে কোনো ধৰণৰ ব্ৰাহ্মণ জাতিৰ ব্যক্তি আজিলৈকে থাকিব পৰা নাই। কি এনেকুৱা কাৰণত এই ব্ৰাহ্মণ জাতিৰ ব্যক্তিবোৰ থাকিব পৰা নাই সেই বিষয়ে আমি জানিবলৈ আমি নেক্সট ভিডিঅ'টোত আপোনালোকৰ আগলৈ দাঙি ধৰিবলৈ প্ৰয়াস কৰিম। আজিৰ এই ভিডিঅ'খিনিত এইখিনিয়ে। যদি আমাৰ এই ভিডিঅ'টো ভাল লাগে তেনে লাইক কৰক, শ্বেয়াৰ কৰক, লগতে যদি আমাক ভাল পায় তেনে নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেলটো লগতে তাত থকা বেল আইকনটো দবাই দিয়ক যাতে আমাৰ আহিব লগা আকৌ নতুন নতুন ভিডিঅ'বোৰ পায়।